শুনিছ অ আচ্ছা কি কৰি আছ তই এতিয়া চিন্তা কৰিছো এই কি বুলি কয় ইত্যাদিন আমাৰ বিজনেছটো গোটাই বেয়া হৈ আছে ঐ এই চালা বেয়া হৈ আছে কি কৰা যায় হা ভালকে উঠাই দিই নেকি 3 লাখ মান উঠাই দিম নেকি তাহাঁতেও আহি পোৱা নাই তাহাঁতে আহি পেলাই ভাল আছিল আহিও পোৱা নাই তাকে তো তাকেতো একবার মারিস ওই আচ্ছা ফোন মারছে ফোন মার এই আইবা লাগছিল না অতন টিয়া হ্যালো এই আচ্ছা বুঝলাম জানি এই টেনশন কৰিব নালাগে মই কি মূল্য দিম মই অ দে ঠিক আছে আৰু বেগেৰা মুগি আছে কেইটামান সেইকেইটা বিকি হ'লে মেনেজ কৰিম দে দে হ'ব দে আৰু লোকেশ্বৰ মোর ছাগল খালি বুয়া হলে বিকি হলো অ ঠিক আছে দে আৰু আর কাবার হুদিয়া পয়সাকে বিছিরুম বলে ভাবছো সুধিয়া পিছা তথাপিও তো দিবি যত দিন দিয়ে মোর তো Clear. চিন্তা করব না হ'ব বুই দিলে ভালো আৰু নাকি আমার মোৰটোতো জানাই মোহনৰ বাৰীত পতাই থোৱা তামোল আছে তাৰে 18 পেক উঠালে টেনচনেই নাই মোৰ বিক্ৰীয়ে হ'ব। হ'ল আছে। ক্লিয়াৰ বুজাই হ'ল এবাৰ লিখি কৰি লওঁ বহি কেনে লওঁ মোৰ তাত আছে ৰ এই বলম তো এক নম্বৰত লক্ষেশ্বৰৰ নামটোৱে দিম হলধৰ ক্লিয়াৰ ক্লিয়াৰ পেট পেট দি দে ৰে 75 আৰু নুকুলৰ মোর তো পেক পেট আৰু ৰহিমৰ মোৰ তো পেট দে পেট আৰু মোৰটোতো এতিয়া দিয়ে থলো ক্লিয়াৰ কালিৰ পৰা কালি পুৰা বিজনেছ কাৰণে আৰম্ভ কৰিম মাৰামাৰি দৰকাৰ নাই মুঠতে ৰাতিপুৱাই চকত লখম হ'ব লখম মৰিয়া বুঢ়া কি বাস টেনশন নাই কিবা আলোচনা আছে নেকি আৰু নিলে উঠাই ভাল হ'ব নেকি ভিডিও হয় না ভিডিঅ' হয় আৰু জন এতে দিন নকৰম ঘৰতো কাম আছে খালি বলে নিতে বিজনেস ভাই জান যা ও ভাই যাবি এ থেকে তা